গুড মৰ্ণিং। এয়া ৰাতিপুৱা শুই উঠিছোঁ। ৰাতিপুৱা শুই উঠোঁতে দেখিছোঁ বৰষুণ দিছে। অৱশ্যে শুই উঠা দেৰি হ'ল। তাৰপিছত আজি মানে টুটুবাৰ দোকান অপেনিং আছে। মই তালৈ যাম বুলি ভাবিছোঁ। ব'লক এতিয়া আমি তালৈ যাওঁ। মই আহি পালোঁহি টুটুবাৰ দোকানৰ ফ্ৰণ্টত। তাৰপিছত টুটুবাৰ দোকানখন আছে আপোনাৰ ছুপাৰ মাৰ্কেটত। এইখন দোকানখন আজি নতুনকৈ অ'পেন কৰিছে আৰু দোকানখন আছে ছুপাৰ মাৰ্কেটৰ একদম ৰাস্তাৰ কাষতেই। সকলোৱে সুবিধা মানে তাতে টুটুবাই কাপোৰ কানি চিলাব। এয়া দেখিছেনে, এইফালে টাটাৰ শ্ব'ৰুমটো আছে। তাৰপিছত এয়া ছুপাৰ মাৰ্কেট, তাৰ কাষতে এখন আজি আৰম্ভণি যিহেতুকে। ব'লকচোন ভিতৰত কি কি আছে চাওঁ। এইজনী হৈছে আমাৰ টুটুবা। টুটুবাই দেখিছে নাই, টি চাৰ্টৰ ওপৰত চাদৰ মেখেলা পিন্ধিছে, কলত হাঁহিছে আকৌ। তাৰপিছত টুটুবাই ৰাখিছে ধুনীয়া ধুনীয়া কেইটামান ফ্ৰক, কাৰণ নতুনকৈ বেছিকৈ বস্তু সোমোৱা নাই, তথাপিতো আৰম্ভণি কৰিছে যেতিয়া কেইটামান ৰাখিছে। মই চাইছোঁ মোৰ কোনটো ভাল লাগে, মোক কোনটোৱে খুৱাব। কিন্তু মই মানুহজনী আগতকৈ বেছি শকত হৈ গ'লোঁ। চিন্তা হৈ গৈছে কোনটো লওঁ কোনটো নলওঁ ভাবিছোঁ। আৰু লগতে আনিছে এইখিনি কাণফুলি। কাণফুলিখিনিও সৰু সৰু ধুনীয়া, মোৰ পচন্দৰে মই লৈছোঁ। ল'ব লাগিব দুযোৰমান, মানে ল'ম আৰু। এয়া ঘৰতে বনাইছে আচাৰ, ইমান ধুনীয়াকৈ পেকিং কৰিছে। আচাৰখিনিত এখিনি মিঠা আচাৰ বনাইছে আৰু এখিনি টেঙা আমৰ আচাৰ হয়। এয়া ভগৱান ৰাখিবলৈ। তাৰপিছত সৰু সৰু পোৱালীৰ কাৰণে এয়া ক্লিপ ৰাখিছে। তাৰপিছত এইফালে ভৰোৱা নাই গোটেইখিনি, ভৰাব আৰু কাপোৰবিলাক। চাদৰ মেখেলা কেইযোৰমানো আনিছে। এই ওপৰৰ কাপোৰযোৰ মোৰ বৰ ভাল লাগিছে, কালাৰটো ভাল লাগিছে। আপোনালোকৰ বাৰু ভাল লাগিছেনে? বাকী কেইযোৰ বাৰু অকণমান বেছি উজ্জ্বল, ইযোৰ কিন্তু মোৰ ভাল লাগিছে। আৰু এই চাদৰ, কটনৰ চাদৰ মেখেলা, নৰ্মেল চাদৰ, তাৰপিছত আপোনাৰ নাইটি, লেডিজৰ বস্তু আৰু। এযোৰ ধুনীয়া মিচিং কাপোৰ আনিছে। তাৰপিছত আপোনাৰ এইটো খাবলৈ দিলেই নহয়, মিঠাই। শকত হৈ গৈ আছোঁ, মিঠাই খাই খাই আৰু শকত হৈ যামগৈ। এইটো মেচিন দুটা আছে, এইটো চব ধৰণৰ কাপোৰ চিলাব পাৰে। তো বিশেষকৈ টুটুবাই এখন কাপোৰ চিলোৱা দোকানেই খুলিছে ন, মানে ট্ৰেইলাৰ খুলিছে। কিন্তু লগত এইখিনি সুবিধাৰ্থে ৰাখিছে আৰু অলপ চলপকৈ কিবাকিবি, আহিলে যাতে মানুহ উভতি যাবলগীয়া নহয় আৰু। বাক ক'লোঁ নতুনকৈ খুলিছা যিহেতুকে এই ফ্ৰকটো দিয়া মোক, কাৰণ এইটো ফ্ৰকে মোলৈ হ'ব যেন ফিল হৈছে মানে। বায়ে কৈছে লৈ যোৱা তেতিয়াহ'লে। এয়া বাক পেকিং কৰিবলৈ দিলোঁ। ফ্ৰকটো ল'লোঁ মই, আৰু লগতে কাণফুলি দুযোৰো ল'লোঁ। কাণফুলি দুযোৰ ভাল, সৰু সৰু যে বেছি ভাল লাগে মোৰ সেইকাৰণে। তাৰপিছত কোনো নাই অহা, বিশেষকৈ আবেলি মাতিছিলে, মই সোনকালে আহিলোঁ। সোনকালে অহাৰ কাৰণে মই অলপমান বহিলোঁ। তাৰপিছত অলপমান বহা পিছত বায়ে ক'লে চাহ বনা। তাৰপিছত মই লাল চাহ বনালোঁ। লাল চাহৰ পিছত গাখীৰ চাহ বনালোঁ। লাল চাহখিনি বনাই চবকে দিলোঁ অলপ অলপকৈ, ময়ো খালোঁ। খোৱাৰ পিছত আৰু নামঘৰলৈ অলপমান চাহ বনাই দিলোঁ। নামঘৰতো লগতে শৰাই দিছে। চব মানুহখিনি নামঘৰলৈ গৈছে, দোকানলৈ অহা নাই মানে। নামঘৰত মই যোৱা নাই অৱশ্যে, মই নামঘৰলৈ যাব পৰাকৈ কাপোৰো পিন্ধি নাহিলোঁ। সেইকাৰণে বোলো মই নামঘৰলৈ নাযাওঁ দিয়া, ইয়াতে বহোঁ। বহুত দিনৰ মূৰত দুলু বাইদেউ আহিলে, দুলু বাইদেউক লগ পালোঁ। তাৰপিছত দুলু বাইদেৱে লেকচাৰ দি আছে। এফালে বৌ টুটুবাৰ, মমিবা নাহিলে, মমিবাহঁতৰ ভিনদেউ আহিছে আৰু বেটা আহিছে। বহিলোঁ, কথা পাতিলোঁ, লেকচাৰ দিলোঁ। পিছত পাপৰিবা আহিছিলে, কিন্তু ভিডিঅ' নকৰিলোঁ, পাহৰি থাকিলোঁ। আহি পাই গ'লোঁ মই KFC। তাতে দিনটো বহি বহি আমনি লাগিলে, মোৰ KFC খাবলৈ ইমান মন গ'ল। মই KFC পাই গ'লোহি, ভেটাপাৰা KFC। তাৰপিছত আহি লৈ মই অৰ্ডাৰ কৰিলোঁ পেৰি পেৰি চিকেন, ক'ল্ড ড্ৰিংকছ, তাৰপিছত এয়া ফ্ৰেঞ্চ ফ্ৰাইজ। অকলে অকলে বহি খাম এতিয়া মই। তাৰপিছত খাই বৈ ধুনীয়াকৈ ঘৰলৈ গৈ শুই থাকিলেই মই দিনটোৰ কামৰ পৰা আজৰি হৈ যাম। এতিয়া ইয়াত খাই গ'লে ঘৰত নাখালেও হ'ব, মানে সেইটো বুদ্ধিতে মই খাবলৈ আহিলোঁ। ঘৰত বনাবলৈ আৰু এলাহ লাগিছে। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। মোৰ দিনটো কাৰ্যসূচী দেখালোঁ। এতিয়ালৈ এৰিছোঁ। গুড নাইট, বাই বাই।